আজি মই আছোঁ লগৰবোৰৰ লগত আমি গৈ আছোঁ আজি বুক ফেয়াৰলৈ গ্ৰন্থমেলা আহিছিলোঁ একচুৱেলি আমি কলেজত মেগাজিনৰ কামত তো লগত আছে এয়া লুপি সেইফালে আছে হাসনা ভিতালী আৰু পিছফালে আছে হেমি অংকিতা আমি ছজনী গৈ আছোঁ আমি দেখাম বাৰু দেই আপোনালোকক যে গ্ৰন্থমেলাত আমি কি কৰোঁ কলেজত দেখাব নোৱাৰিলোঁ এফালে চালে মই নলা দেখাম আস্তা এফালে চাই দে তাহাঁতি থাকি গ'ল পিছফালে আহিছে কাইলৈ আহিলে অলপ আমি চবে বুক ফেয়াৰত আহি উপস্থিত হ'লোহি মোৰ লগৰকেইজনীয়ে কিতাপকেইখন কিনিলে বাট সেইটো ভিডিঅ' কৰা নহ'ল এতিয়া আমি খাবলৈ সোমাই আছোঁ ভাত অকণ খাম বুলি ভোকো লাগিছে ইয়াত আমাক এজন দাদাই ভাত খুৱাইছে তো আমি ইয়াত খাম ভাত আৰু মোৰ লগৰবোৰে খাব পৰ্ক বইল খাব আৰু ভাত খাব মই খাম মাছ পিটিকা আৰু ভাত মই বিকজ পৰ্ক নাখাওঁ সৰুতে এবাৰ মই পৰ্ক খাইছিলোঁ দেই বাট যেতিয়া ডাঙৰ হ'লোঁ তেতিয়াৰ পৰা মোৰ এটা মানে চিনি পোৱা হ'লোঁ যে এইটো পৰ্ক হয় সেইটো বেলেগ মাংস হয় তো সেইটোৰ পৰা মানে অলপ বেয়া লগা নহয় বাট মানে খাবলৈ মন নোযোৱা হ'ল তো সেইটো কাৰণে মই নাখাওঁ আৰু কিন্তু তেওঁলোকৰ লগত বহিয়ে খাম মই ভাতটো তাত মোৰ একো প্ৰব্লেম নাই আমাৰ ভাইটিয়ে খায় কিন্তু দেই পৰ্ক ভাইটিয়ে খায় বায়ে খাইছিলে বাট এতিয়া নাখায় বা ময়ো নাখাওঁ ইয়াত দাদাজনে আমাৰ মেনু লৈছে কি খাম আমি ইয়াত দাদাজনে আমাক টোপোলা ভাত আনি নিছেহি আগতেও মই খাইছিলোঁ টোপোলা ভাত টোপোলা ভাত সকলোৱে খাব বহি দিছে চব আমাক দিছে কচু শাক চাটনি দিছে তাৰপিছত মই মাছ দিছোঁ সেইবোৰে আৰু তেখেতৰ অনুভৱে আমি পোনপ্ৰথমে জানো আমাৰ খোৱা শেষ হ'ল আৰু তাই দবাই আছে খোৱা শেষে হৈছে তাই তো মই আৰু হেমি মানে ওলামগৈ আৰু ঘৰলৈ তাই মোক এৰি দিব ঘৰত তো তাই খাই আছে তাৰ দাদাজনক যাওঁ বুলি কৈ দিওঁ এয়া দাদাজনক কৈ দিছোঁ যাওঁ বুলি সেইডোখৰ মিউট হৈ থাকিলে তো সেইটো কাৰণে ভইচ অভাৰ কৰিবলৈ বাই বাই তোমাৰ শ্লোগান আছিল নাঙল যাৰ মাটি তাৰ তুমি আছিলা হালোৱা ৰনোৱা বনোৱা হাল কোৰ ডাক উঠা তো ঘৰত আহি সোমালোহি এতিয়া মই হেমিৰ লগত আহিছোঁহি মোক এৰি দিলে ঘৰলৈকে নাই দোকানলৈকে এৰি দিছিলে তো মই ঘৰলৈকে খোজকাঢ়ি আহি গ'লোঁ আৰু ভাল লাগিলে আজি লগৰবোৰক গোটেইখিনিক লগ পালোঁ তো মনটো বহুত ভাল লাগিলে আজি যিহেতু ভাইটিৰ বাৰ্থডে সেইটো ক'ব পাহৰি থাকিছিলোঁ যে আজি ভাইটিৰ বাৰ্থডে হয় তো বাৰ্থডে চেলিব্ৰেশ্যন তেনেকুৱা একো নহয় ভাইটি গৈছিলে লগৰবোৰৰ লগত ক'ৰবাত বাহিৰত গৈছিলে চাগে ৰাতি ঘৰত আমি বিৰিয়ানী খাম বুলি প্লেন কৰিছোঁ আৰু তাক মই কৈছোঁ যে মোৰ কাৰণে কেক লৈ আহিবি বুলি তো বাৰ্থডে যেতিয়া চেলিব্ৰেট কৰিম তেতিয়া দেখুৱাম বাৰু আপোনালোকক তো এতিয়া মই অলপ গৈ শ্বাৱাৰ লৈ লওঁ বৰ ভালকৈ চেলিব্ৰেট হৈছে তো এতিয়া ঘৰতো আমি বাৰ্থডে চেলিব্ৰেট কৰিবলৈ ওলাইছোঁ ঘৰত আমি কেক আনিছোঁ আৰু ইয়াত এতিয়া বিৰিয়ানী বনি আছে তো বৰ্তমান বিৰিয়ানীৰ কাৰণে মাংস মেৰিনেট হৈ আছে আৰু সেই মাংসকেইটা ইয়াত মেৰিনেট হৈ চাব পাৰে এইফালে দেখাই দিয়া ইয়াত মেৰিনেট কৰিছে হয় মই মেৰিনেট কৰিছোঁ আৰু কি বনিব ৰেডি ডাঙৰ কেক নাই এইকেইটা কাটি আছে যে মৰা খাম কেক খাম প্ৰথমে মাংসটো বহাই ল'ম বুলি খাবা গেট লছ 7টা বাজিব সেইকাৰণে প্ৰথমে মাংসটো বহাই আৰামছে বহি চাহটো খাম বুলি ভাবিছোঁ আৰু চাহটো খাবলৈ অলপ আৰামৰ দৰকাৰ হয় আৰু পেষ্ট্ৰি মোৰ ফেভৰেট হয় কেক তো সেইটো কাৰণে কেক খোৱাৰ টাইমত মই একো ডিষ্টাৰ্বেঞ্চ নিবিচাৰোঁ একদমেই নিবিচাৰোঁ সেইটো কাৰণে মই একদম ৰেডি কৰি বনাই মেলি নহয় মাংসটো হ'বলৈ যিহেতু টাইম লাগিব অলপ তো মাংসটো বহাই আৰু কি বনিব সেইটোৱে বিৰিয়ানীৰ কাৰণে মাংসটো ৰেডি কৰিছোঁ বিৰিয়ানী ভাতটো পাছত বনাম 8টামান বজাত ভাতটো বনাম ঠিক আছে
আৰু ককা যিহেতু মাংস নাখায় তো সেইটো কাৰণে ককাৰ কাৰণে দুপৰীয়া মই ফিছ বনাইছিলোঁ কলেজ যোৱাৰ আগতে তো মাছ আছে আৰু ককাৰ ৰুটি খাব যিহেতু তো ৰুটি বনাম ককাৰ কাৰণে আৰু আজি বিৰিয়ানীটো শেষ কৰিব লাগিব কালি যিহেতু ছানডে আৰু ছানডে আমাৰ নিৰামিষ সেইটো সকলোৱে জানে তো ইমান ঠিকে পাছত আপোনালোকৰ লগত দেখা হ'ব এতিয়া কামত বিজি আছে আজি বাৰ্থডে চেলিব্ৰেট হ'ব ৰাজ দাদা গুড বাই জ্বলা লাগিছে এয়া ভাইটিয়ে বাৰ্থডে কেক আনিছে পেষ্ট্ৰি আনিছে সেইফালে খাই আছে ভাইটিয়ে আৰু এইফালে গনু আছে ক'ত গনু ক'ত কেকটো দেখাই দিয়া এইটো চব মোৰ কেক এই খাজা খাইছে এইটো মোৰ কেক এইটো মোক কেক মেৰা কেক চিঙৰা আনিছিলে চিঙৰাটো খালোঁ বহুত ভাল লাগিলে আমাৰ লাহোৰৰ ফেমাছ চিঙৰা জ্বলা চিঙৰা সিংহৰা ঝাল নালাগিলে দে চাটনিটো ভাল লাগিলে হয় খাই লওঁ বিৰিয়ানী বনোৱাৰ টাইমত কথা পাতিম আমার বিরিয়ানি রেডি উঠা বিরিয়ানিটা দেখে বেছে আনছে ঠিক আছে চালিয়ে মাংস বেশি হয়ে গেছে মনে হয়